নমস্কাৰ অহা 5 আগষ্ট তাৰিখে আমাৰ ইউপিপিএল দলৰ 9 সংখ্যক প্ৰতিষ্ঠা দিৱস আমাৰ সম্পূৰ্ণ হ'ব আৰু সেই উপলক্ষে ইউপিপিএল দলে কেন্দ্ৰীয়ভাৱে আমাৰ চিৰাং জিলা বেংটলৰ জাংকৃতাই পথাৰত আমি আমাৰ নৱম দশক স্থাপন দিৱস আমি উদযাপন কৰিবলৈ গৈ আছো এই সময়ত মই ইউপিপিএলৰ সভাপতিৰ দায়িত্বত আছো হিচাপে বিটিআৰ অঞ্চলৰ ৰাইজৰ শান্তি সম্প্ৰীতি নিৰাপত্তা সমন্বয় আৰু উন্নয়নৰ কাৰণে 2015 চনত আমাৰ সকলোৰে মৰমৰ আৰু শ্ৰদ্ধাৰ এজন দূৰদৰ্শী আমাৰ নেতা ইউজি ব্ৰহ্ম ডাঙৰীয়াৰ নেতৃত্বত এই দলটো জন্মগ্ৰহণ কৰিছিল আৰু তেতিয়াৰ পৰাই এটা সংগ্ৰাম আৰম্ভ কৰিছিল বিটিআৰ অঞ্চলৰ সকলো জাতি জনগোষ্ঠী বড়োসকলৰ লগতে সকলো জাতি জনগোষ্ঠীৰ শান্তি নিৰাপত্তা সমন্বয় ঐক্যতা আৰু সৰ্বাংগীন উন্নয়নৰ কাৰণে কাম আৰম্ভ কৰিছিল সেই সময়ৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ অপশাসন দমন নীতি হত্যা হিংসা আটাইবোৰ পৰিৱেশ যি পৰিৱেশে বিটিআৰ অঞ্চলৰ ৰাইজৰ যেটো দৈনন্দিন জীৱনত অস্বাভাৱিক এটা পৰিস্থিতি কঢ়িয়াই আনিছিল এইটো চিৰস্থায়ীভাৱে দূৰ কৰাৰ কাৰণে এটা সংগ্ৰাম ইউপিপিএল দলে আৰম্ভ কৰিছিল আৰু সেই সংগ্ৰামে গৈ 2020 চনত এটা শান্তি চুক্তিত ৰূপায়ণ কৰিবলৈ ইউপিপিএল দলে সক্ষম হৈছে বড়োসকলৰ দীঘলীয়া এটা সংগ্ৰাম কৰি থকা সংগ্ৰামী সত্তাই এটা চুক্তিৰ পিনে আগবাঢ়ি আছিল আৰু ইউপিপিএল দলে সম্পূৰ্ণভাৱে সেই চুক্তিটোত সমৰ্থন জনাইছিল আৰু সেই চুক্তিখন হৈ যোৱাৰ পিছত 17 বছৰৰ এটা দুৰ্নীতি অপশাসনক দূৰ কৰি ভাল এটা শাসন আনাৰ কাৰণে ইউপিপিএল দলকে বিটিআৰ অঞ্চলৰ ৰাইজে এটি বিকল্প হিচাপে বাছনি কৰি লৈছিল আৰু সেই কাৰণে 2020 চনত যেটো নিৰ্বাচন হল ইয়াত ইউপিপিএল দলক ৰাইজে বাছনি কৰিছিল আৰু দীঘলীয়া সময় ধৰি সৰ্বভাৰতীয় দল ভাৰতীয় জনতা পাৰ্টিয়ে বিটিআৰ অঞ্চলৰ ৰাইজৰ বিভিন্ন উন্নয়নৰ কাৰণে চিন্তা কৰি কাম কৰি আছিল সেই কাৰণে ইউপিপিএল আৰু বিজেপি একত্ৰিত হৈ মিলি প্লাই এলায়েন্স হৈ প্লাই আমি সৰকাৰ গঠন কৰিছিল আৰু ইউপিপিএলৰ মিছন আৰু ভিজন বিজেপিৰ আৰু যে এটা ইতিবাচক চিন্তাধাৰা একেলগে মিলি বিটিআৰ অঞ্চলত যোৱা 4টা বছৰ ইউপিপিএল বিজেপিৰ সৰকাৰ আমি চলাবলৈ সক্ষম হৈছো আৰু এইখিনি সময়ত আমি আটাইতকৈ গুৰুত্ব দিছো যাতে বিটিআৰ অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীয়ে শান্তি সম্প্ৰীতি নিৰাপত্তা সমন্বয় আৰু যি এটা আগৰ যেটো এটা ভয়ৰ এটা পৰিৱেশ আছিল এটা ভয় ভাবুকিৰ এটা পৰিৱেশ আছিল নিৰাপত্তাহীনতাৰ পৰিৱেশ আছিল এটো চিৰস্থায়ী দূৰ কৰি এটা স্বাভাৱিক জীৱন ঘূৰাই আনাটোকে আমাৰ লক্ষ্য হিচাপে বাছি লোৱা হৈছিল আৰু আজিৰ তাৰিখত আমি ক'বলৈ পাই আনন্দিত হৈছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া অসমৰ নেতৃত্ব তথা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিভিন্ন সময়ত বিভিন্ন সহযোগ আৰু আমাৰ ইউপিপিএলৰ যি নেতৃত্ব ইউজি ব্ৰহ্ম ডাঙৰীয়া গোবিন্দ বসুমতাৰী ডাঙৰীয়া ৰংগৰা নাৰ্জাৰী ডাঙৰীয়া প্ৰতিভা ব্ৰহ্ম ডাঙৰীয়ানিকে আদি কৰি আমাৰ সকলো যিবিলাক সেল আছে বিভিন্ন জনগোষ্ঠীৰ যিবিলাক নেতৃত্ব আছে সকলোৰে চিন্তাধাৰা একত্ৰীকৰণ কৰি এটা কালেক্টিভ লিডাৰশিপ আমি দিবলৈ সক্ষম হৈছো সেই কাৰণে আজিৰ সময়ত ইউপিপিএল দল অধিক শক্তিশালী দল হিচাপে আমি পাবলৈ সক্ষম হৈছো আৰু বিটিআৰ অঞ্চলৰ ৰাইজে আগতকে বহুত বেছি মৰম বহুত বেছি বিশ্বাস ইউপিপিএলৰ দলৰ প্ৰতি আজি আমাক দেখুৱাইছে সেই কাৰণে আমি বিটিসি কাউন্সিলত সৰকাৰ গঠন কৰাৰ পিছত আমি 2021 যি বিধানসভা নিৰ্বাচন ইয়াত আমাৰ প্ৰাৰ্থীসকলক নিৰ্বাচিত কৰিবলৈ সক্ষম হৈছো 2024 লোকসভা নিৰ্বাচনত আমাৰ প্ৰাৰ্থীক বিজয় কৰিবলৈ আমি সক্ষম হৈছো আৰু অনাগত দিনত আমাৰ যি কমিটমেন্ট আমাৰ যি ৰাইজৰ প্ৰতি যি এটা দায়িত্ব হেতু পূৰণ কৰিবলৈ আমি আগবাঢ়ি যাম গতিকে এই সময়ত মই যিসকল যুৱ যুৱতী যিসকল আমাৰ শ্ৰদ্ধাৰ জ্যেষ্ঠসকল
যে সকল বিভিন্ন শ্ৰেণীৰ ৰাইজ বিভিন্ন জাতি জনগোষ্ঠীৰ জাতীয় সংগঠন বিভিন্ন সংগঠনবোৰে আমাক সমৰ্থন জনাইছে মই সকলোলৈ বহুত বহুত UPPL দলৰ হৈ ধন্যবাদ জনাইছো আৰু অনাগত দিনত আমি একেলগে এটা নতুন যাত্ৰা আৰম্ভ কৰিব লাগিব যত শিক্ষা দীক্ষা সকলো দিশত আমাৰ আহি থকা প্ৰজন্মক আমি যাহাতে ভাল এটা পৰিৱেশ গঢ়ি তুলিব পাৰো আৰু হেতুকে লক্ষ্য ৰাখি অনাগত দিনত আমি আগবাঢ়ি যাম মই সকলোলৈ ধন্যবাদ জনাই UPPL দলৰ এই নৱম সংখ্যক প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা আপোনালোকলৈ জনাইছো আৰু বিশেষভাৱে আমাৰ UPPL দলৰ কেন্দ্ৰীয়ৰ পৰা বুথ কমিটিলৈকে যি সকলে দায়িত্ব লয় এটা পৰিয়াল হিচাপে কাম কৰি আছে যি সকলে বহুত কষ্ট কৰি ৰডে বৰষুণে ৰাইজৰ মাজত গৈ UPPL দলৰ হৈ বিভিন্ন কাম কৰি আছে বিটিআৰ অঞ্চলৰ বানপানীৰ সময়ত বিভিন্ন দুৰ্যোগৰ সময়ত যেতে প্ৰয়োজন হৈছে আমাৰ দলৰ হৈ অশেষ কষ্ট কৰিছে দৈনন্দিন কাম কৰিছে মই সকলো কাৰ্যকৰ্তা কৰ্মকৰ্তা নেতৃত্ব বিষয়ববীয়া আৰু তেখেত সকলৰ পৰিয়াল বৰ্গলৈ মোৰ আন্তৰিক ধন্যবাদ আৰু মই কৃতজ্ঞতা জ্ঞাপন কৰিছো ধন্যবাদ